ধুনীয়া এটা জগন্নাথ মন্দিৰৰ দৃশ্য আমি আজি ইয়াতে দৰ্শন কৰিব আহি আছোঁ। তো আপোনালোকক দেখুৱাম ওচৰে পাজৰে যিখিনি ধুনীয়া জেগা আছে, কিন্তু এটা কথা ইয়াতে ভিতৰত মোবাইল নিব নোৱাৰি, গতিকে আমি মোবাইল দেখুৱাব নোৱাৰিম ভিতৰত গৈ পেলাই। কিন্তু সন্মুখত যিখিনি আমি আছে সেইখিনি আমি দেখা পাম, ধুনীয়াকৈ আপোনালোকে দেখাবলৈ পাব। তাৰ পাছত আমি আৰু দুটামান মন্দিৰ আছে, তালৈ গৈছিলোঁ এনেই অলপ চাবৰ কাৰণে, এইকেইটাও আপোনালোকে দেখা পাব ধুনীয়াকৈ। গতিকে আপোনাৰ ভিডিঅ'টো চাই থাকক, আৰু কেতিয়াবালে যদি পুৰী আহে জগন্নাথ মন্দিৰলৈ, তেতিয়াহ'লে আপোনালোকে এনেকৈ ধুনীয়াকৈ চাব পাৰিব। বহুত ভাল লগা দৃশ্য। আৰু অসমত যিমান গৰম, ইয়াতে কিন্তু তেনেকুৱা অকণমান গৰম নহয়, অকণমান কম হয়। ধুনীয়াকৈ সাগৰৰ পাৰৰ এটা হাৱা আহি থাকে ইয়াতে, তো আপোনালোকে ভাল লাগে ইয়াতে থাকি ধুনীয়াকৈ পৰিৱেশটো আপোনালোকে চাই থাকক। ধুনীয়া দৃশ্য। অকণমান ৰ'দটো দিছে আজি, ধুনীয়াকৈ খোজকাঢ়ি গৈ আছোঁ এতিয়া আমি। চাৰি চাইডে এইবিলাক দোকান আছে ধুনীয়াকৈ। এইটো মন্দিৰটো হয়, আৰু অকণমান ৰ'দ ওলাইছে, তথাপিও কিন্তু এটা হাৱা ধুনীয়াকৈ বতাহ এটা চলি আছে, তো ইমান গৰম লগা নাই আমাৰ। আমি খোজকাঢ়ি গৈ আছোঁ, বেছি দূৰ নহয়। ভিতৰলৈ এইখিনি গাড়ী যিবিলাক কমাৰ্চিয়েল গাড়ী সেইবিলাক নিব নিদিয়ে, গেট এটা আছে আগতে, তো তাৰ পৰা আমি গাড়ীখন ৰাখি থৈ ইয়ালৈ আমি খোজকাঢ়ি গৈ আছোঁ। ইয়াতে আপোনালোকে ধুনীয়া পাণ্ডাবিলাকো পাব। তো পাণ্ডাবিলাকত আপোনালোকে ধুনীয়াকৈ কি কৰিব পাৰিব, তেওঁলোকেও লৈ যায়, 100 টকা এটা ল'ব, দৰ্শন কৰাই দিম বুলি ক'ব, ধুনীয়াকৈ হিষ্ট্ৰীটো কৈ দিব। ধুনীয়াকৈ আহি থাকক। চোৱা ধুনীয়া দৃশ্য এটা। মন্দিৰটো অকণমান দূৰত আছে, পাম আৰু বেছি দূৰ নাই, আপোনালোকক জুম কৰি অকণমান দেখুৱাই দিছোঁ। আৰু এই ওপৰত ধুনীয়াকৈ বান্দৰো আছে, বান্দৰ বহি থাকে ধুনীয়াকৈ। গৈ আছোঁ, আমি গেট পাম, গেটত আগতে এইটো আছে, তাতে আমি চেণ্ডেল, তাৰপিছত গৈ খুৱাই মোবাইল চোবাইল চব জমা কৰিব লাগিব, আৰু ভিতৰত আৰু মোবাইল চাব নোৱাৰি। তো ইয়াতে আমি কাউণ্টাৰত জমা কৰি থৈ যাম। এতিয়া এই মন্দিৰ চাওক কি ধুনীয়া লাগিছে। অকণমান ৰ'দ আহিছে, তো আমি পালোৱে আহি এতিয়া। ইয়াতে আমি এতিয়া চেণ্ডেল জোতা এইবিলাক ৰাখিম, মোবাইল চোবাইলবিলাক থৈ যাম ইয়াতে, পাৰ্টছবিলাক। এতিয়া আমি সোমাওঁগৈ ভিতৰত, আৰু আপোনালোকক কিবাকৈ দৰ্শন কৰিলে কি যিহে মানুহ ঠেলা খোজ কাঢ়িবই নালাগে, মানুহে লৈ যায় এখন। তথাপিও কিবাকৈ জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ। আমি কিবাকৈ কৰিলোঁ জানো, ঠেলা আছাৰ মাজত নাই টিকিলি, ঠেলা আছাৰ মাজত কিবাকৈ ধুনীয়াকৈ দৰ্শনটো কৰি আহিলোঁ। এতিয়া আকৌ আমি দুটামান মন্দিৰ আছে পুৰীতে, তাতে গৈ পেলাই আমি দুটা চাম, কি চাম তাৰ আপোনালোকক দেখাম। এতিয়া এৰিছোঁ। তাৰ পৰা ওলাই আহি আমি অকণমান এনেই আহিলোঁ, চাইডে চাইডে অলপ প্ৰসাদবিলাক পাই ধুনীয়া। ইফালে আমাৰ মন্দিৰটো ধুনীয়াকৈ আছে, ধুনীয়া চাওঁ। এইফালে মন্দিৰটো আছে, এইফালে আমি আকৌ এইফালে খোজকাঢ়ি গৈছোঁ। আমি তাৰ পৰা ওলাই আহিলোঁ, ওলাই আহি এইফালে দোকানবিলাক আছে, ধুনীয়াকৈ লাইন লাইনকৈ দোকানবিলাক আছে। তাতে আপোনাৰ আপেল চাপেল বা মন্দিৰৰ প্ৰসাদ চসাদবিলাকো পায়, এইবিলাক প্ৰসাদবিলাক। তো আমি অলপমান খোজকাঢ়ি যাম, গৈ পেলাই তাত আগত গৈ পেলাই আমি মদটো ল'ম, লৈ আমি আকৌ এঠাইত ফুৰিব যাম। এই চাইডে চাওক ধুনীয়া মিঠাইবিলাক বনাই থৈ দিয়া আছে, প্ৰসাদ হিচাপে এইবিলাক ব্যৱহাৰ কৰে। লাহে লাহে খোজকাঢ়ি গৈ আছোঁ, আৰু চাইডে চাইডে দোকানবিলাক ধুনীয়া ধুনীয়াকৈ সজাই থৈছে। গোটেই মন্দিৰৰ প্ৰসাদ আছে ইয়াতে, ধুনীয়াকৈ সজাই ৰাখি থৈ দিয়া আছে। বৰদেউতাহঁত আগে আগে গৈ আছে ইয়াতে। এই মা, এইয়া মাহঁত, এই মাইনা, বেগ চেগবিলাকো আছে, ল'ব পাৰে আপোনালোকে। মা নাছেগৈ, গৰমত একদম অকণমান অৱস্থা নোহোৱা হৈ গৈছে। এইটো আমাৰ টিকলি ঠিক আছে, কি ধুনীয়াকৈ। এতিয়া আমি এটা চন্দন তালা বুলি মন্দিৰ এটাত আহিছোঁ, ইয়াতে চাওঁ। ইয়াতে জগন্নাথ মন্দিৰ এটা পুৱাজিকা মন্দিৰ, পুখুৰীৰ মাজত এইটো ধুনীয়া এটা মন্দিৰ ইয়াতে বনাইছে ধুনীয়াকৈ। অকণমান জুম কৰি দিছোঁ, অকণমান চাওক, ধুনীয়া লাগে। আমি যাম ভিতৰলৈ অকণমান, কিন্তু চন্দন তালা বুলি কয় মন্দিৰ। জগন্নাথ মন্দিৰৰ পৰা বেছি দূৰ নহয়,
ইফালে গেটটো আছে আমি এতিয়া ইফালে যাম গৈ তাতে অকণমান গৈ চেণ্ডেল এযোৰ থ'ম ইয়াতে চেণ্ডেলবিলাক ৰাখিব লাগিব ছাইডতে তাৰপৰা কিন্তু মন্দিৰটোৰ ভিতৰ এতিয়া বন্ধ হৈ আছে যেতিয়া লকডাউন হৈছিলে কৰোণা সময়ত তেতিয়াৰ পৰা বন্ধ এতিয়ালৈ খুলি দিয়া নাই এনেকুৱা আৰু 2-3টামান মন্দিৰ আছে পুৰী য'ত নেকি মেইন মানে এতিয়াও পূজা পাতল এতিয়াও আৰম্ভ হোৱা নাই এই কৰোণাৰ পৰাই বন্ধ হৈ আছে এতিয়া আমি ইফালে ধুনীয়াকৈ যাম চাওক এই ধুনীয়া এটা দৃশ্য এইটো ধুনীয়াকৈ এটা পুখুৰী আৰু এই পুখুৰীটোৰ মাজতে এইটো ধুনীয়াকৈ এটা মন্দিৰ বনাইছে এইটো ধুনীয়া এইফালেদি যাব লাগিব ধুনীয়াকৈ অকণমান আমি খোজকাঢ়ি এটা সেৱা লৈ তাৰ পৰা আহিম চাওক অকণমান ধুনীয়াকৈ এই ধুনীয়াকৈ মানুহবিলাক তাতে পানীত থিয় হৈ থাকিয়ে ভাল লাগে সৰু সৰু মাছবিলাক আহে এই মানুহবিলাকে মাছবিলাক চাই আছে ধুনীয়াকৈ পানীত এইটো মন্দিৰটো এখন দুৱাৰখন এই ভিতৰত এইটো মেইন মন্দিৰটো আছে কিন্তু বন্ধ আছে এতিয়া কৰোণাৰ পৰাই বন্ধ ৰখা হৈছে এতিয়া খুলি দিয়া নাই মানুহবিলাক ইয়াৰ পৰা আমি অকণমান চাই ইয়াৰ পৰা গুচি যাম আকৌ ঠাইলৈ আপোনালোকে যদি পুৰীত আহে এইটো মন্দিৰ চাব আহিব ধুনীয়াকৈ এইটো ভাল লোকেশ্যন হয় ধুনীয়া পানী আছে পানীৰ মাজতে এইটো পুখুৰী এটা বনাইছে ধুনীয়াকৈ আহিব পাৰি এইকেইটা আমাৰ ধুনীয়াকৈ আহিছে ধুনীয়াকৈ মছলি বি হে কিয়া ধুনীয়া পুখুৰীটো এইফালে চা মাছ আছে সৰু সৰু মাছ সৰু সৰু মাছবিলাকো আছে ইয়াতে ধুনীয়াকৈ মাছ মোৰ ড্ৰেছটো ভাল হৈছিল আজি পানীৰ কাৰণে গা ধুব পাৰোঁ ভিডিঅ' বনাই আছে চাওঁ ধুনীয়া পুখুৰী এইটো আমি ইয়াৰ পৰা এতিয়া আন এঠাইত যাম এতিয়া আপোনালোকক দেখা পাব ধুনীয়াকৈ এইটো এটা ধুনীয়া টেম্পুল হয় উৰিষ্যাৰ মাজতে আছে এইটো হ'ল শ্ৰী গুণ্ডিচা টেম্পুল পুৰীতে আছে এইটো এতিয়া বন্ধ আছে এই কৰোণা টাইমৰ পৰাই বন্ধ আছে এই ধুনীয়া বান্দৰবোৰ চোৱা কি ধুনীয়া বান্দৰ আছে ইয়াতে তাৰ ভিতৰৰ ফালে ধুনীয়া এটা মহল টাইপৰ ভাল ধুনীয়া চিনাৰী আছিলে বোলে কিন্তু আমি এতিয়া চাব সোমাব নোৱাৰিলোঁ তো এৰিছোঁ নেক্সট ভিডিঅ' আপোনালোকে চিলিকা লেকত লগ পাম ধুনীয়াকৈ তাৰ এটা ভিডিঅ' পাব ধন্যবাদ